Hello everyone. So, আজি এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম ইংৰাজীত আমি কেনেকৈ সময় ক'ব পাৰোঁ। ইংৰাজীত আমি কেনেকৈ কেইটা বাজিছে কি হ'ল ক'ব পাৰোঁ ধুনীয়াকৈ। সো ইয়াৰ বিষয়ে এটা শৰ্ট ভিডিঅ' মই বনাই ৰাখিছিলোঁ অলৰেডি। সেইবোৰ যিবোৰে চাইছা তো ভালে কথা আৰু যিবোৰে চোৱা নাই এইটো ভিডিঅ'ত ভালদৰে বুজি লোৱা। সো আমি ষ্টাৰ্ট কৰোঁ দিয়া। এই ছবিটো চালানে তোমালোকে? এই ঘড়ীটোত বাজিছে এতিয়া 9টা। যেতিয়া 9টা বাজে আমি ক'ব লাগিব ইটছ 9 o'clock sharp। আৰু যেতিয়া 9:15 পাৰ হৈ যাব বা 5 মিনিট পাৰ হৈ যাব তেতিয়া আমি পাষ্ট বুলি ক'ব লাগিব, মানে পাৰ হৈ গৈছে সময়খিনি। যদি 9:05 বাজে আমি ক'ব লাগিব ইটছ 9:05 o'clock। আৰু যদি 10 মিনিট পাৰ হৈ যায় আমি ক'ব লাগিব ইটছ 9:10। আৰু যদি 15 মিনিট পাৰ হৈ যায় তেতিয়া আমি ক'ব লাগিব ইটছ 9:15। অথবা আমি তেনেকৈ ক'ব পাৰোঁ ইটছ 9:15, এনেকৈও ক'ব পাৰোঁ। আৰু নেক্সট এবাৰ চাই লোৱা তোমালোকে ঘড়ীৰ পিকচাৰত কি দেখা পালা। এতিয়া কেইটা বাজিছে? 9:20। তো কেইমিনিট পাৰ হৈছে? 20 মিনিট। চ' এতিয়া আমি ক'ব লাগিব ইটছ 9:20। অ'কে, এইবাৰ নেক্সট পিকচাৰটো লৈ চোৱা। কেইটা বাজিছে এতিয়া? য়েছ, 9:30 হয়নে? চ' আমি এনেকৈ ক'ব লাগিব ইটছ 9:30 o'clock। অ'কে, এইবাৰ চোৱা ঘড়ীটোলৈ কেইটা বাজিছে? 9:40। 9:40। চ' এতিয়া আমি ক'ব পাৰোঁ ইটছ 9:40। অথবা চোৱা 10টা বাজিবলৈ 20 মিনিট বাকী আছে। চ' আমি এনেকৈও ক'ব পাৰোঁ ইটছ 22:10। তাৰমানে 20 মিনিট বাকী আছে 10টা বাজিবলৈ, হয়নে? অ'কে, এইবাৰ নেক্সটটো চোৱা। 15 মিনিট বাকী আছে 10টা বাজিবলৈ। চ' আমি এতিয়া ক'ব লাগিব ইটছ 9:45। অথবা 9:45 বুলিও আমি ক'ব পাৰোঁ ইটছ 9:45। য়েছ, এইবাৰ চোৱা কেইটা বাজিল? 10টা বাজিল। চ' আমি ক'ব লাগিব ইটছ 10 o'clock sharp। য়েছ, আৰু এতিয়া তোমালোকে ছবিটোলৈ চোৱা আৰু কেইটা বাজিছে কমেণ্ট কৰিবা ভিডিঅ'ৰ তলত। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই, টেক কেয়াৰ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।